আসল উদ্দেশ্য এতিয়া বিটিআৰ অঞ্চলখন আগুৱাই নিব লাগে। চাওক, UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা। চলি আছে। BPF দলৰ আমাৰ কেইজনমান নেতা আছে, আমি দায়িত্ব দিছে 3জনক আৰু UPPL পৰাও 6জন মানুহক দায়িত্ব দিছে। ইহঁতে আলোচনা কৰি আছে আমাৰ মাজত কেনেকে ইউনাইট হ'ব পাৰে, তাৰ কাৰণে আলোচনা চলি আছে। কাৰ লছ হয়, কাৰ লাভ হয়, সেইটো মই ক'বলৈ নাজানো। এইটো মিছা কথা। সেইকাৰণে কৈছোঁ, মই আজি ভাবিলে মই কৈছোঁ যে য'ত আলোচনা চলি আছে সেই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰাবা মহিলাইয়ে দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব আৰু প্ৰমোদ বড়োৱে BTCৰ চিফ হ'ব। এইটোতো বিৰাট মানে ব্লাণ্ডাৰ হ'ল। এইটো মিছা কথা। মই দিছপুৰত নাযায়, মই BTCতে থাকিব। আৰু এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নালাগে। তেতিয়াহ'লেতো এনেকুৱা যদি হৈ থাকে তেতিয়া আমাৰ দুটা দলত যিটো আলোচনা সেইটোতো মিনিংলেছ হৈ যাব। UPPLটো এতিয়া নাই, জিৰ' ভয় খাই আছে। সেইকাৰণে এতিয়া মানে একগোট হ'ব লাগে এনেকুৱা কৈ আছে। যেন হওক আলোচনা চলি আছে, মই একো নকওঁ। মুঠতে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীৰ কাৰণে চিন্তা কৰে। তেখেতসকলৰ দৃষ্টিভংগীটো তেখেতসকলে ৰাখিছে, আগৰ সময়তো ৰাখিছে, এতিয়াও ৰাখিছে। ইয়াৰ ওপৰত সকলো বিবেচনা কৰিব, আমিও বিবেচনা কৰিম। চাওক, কোনো এটা এনেকুৱা টাৰ্গেট লৈ অহাকালিৰ ভিতৰত মৃত্যু হ'ব লাগে, পৰহিৰ ভিতৰত হ'ব লাগে, এনেকুৱা টাৰ্গেট লৈ কথা বাৰ্তা চলা নাই। এটা পৰিৱেশ হৈছে, সেই পৰিৱেশত তেখেতসকলৰ কোনোবা মানুহে অনুভৱ কৰিছে, আমাৰ কোনোবা অনুভৱ কৰিছে, অঞ্চলটো শান্তিত থাকিব লাগে, তেনেকুৱা আলোচনাবিলাক আৰম্ভ হয়। এইটো কোনো টাৰ্গেট লৈ আজিও হ'ব লাগে, কালিও হ'ব লাগে, ইয়াৰ হ'ব লাগে, ইয়াৰ হ'ব লাগে। ৰাজনীতিটোৱে গেম অফ পচিবিলিটি। এইটো কলাৰ লগতো হ'ব পাৰে, বগাৰ লগতো, ৰঙাৰ লগতো হ'ব পাৰে, হালধীয়াৰ লগতো হ'ব পাৰে। চাওক, UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু BJP দলে তাক আদৰণি জনাব। আৰু BJP দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত BJP কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে BJPয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত